নিজৰ জন্মদিনত কাষত নাই আপোনজন, কাষত নাই পত্নী, কাষত নাই সন্তান, নিজে কেক কাটি জন্মদিন পালন কৰিলে জনপ্ৰিয় অভিনেতা আকাশদ্বীপে। আজি অসমৰ জনপ্ৰিয় অভিনেতা আকাশদ্বীপৰ উপজাদিন, শুভেচ্ছা দিবলৈ কাষত নাই আপোনজন। সেইবাবে ফেচবুকৰ পোষ্টৰ জৰিয়তে শ্বেয়াৰ কৰিলে কেইকপিমান ফটো, প্ৰকাশ কৰিলে মনৰ বেদনা। আৰু ফেচবুকত লিখিছে, আজিৰ দিনটোতেই মোক মোৰ মাতৃয়ে জন্ম দিছিল বাবে আজিৰ এই তাৰিখটো মোৰ জন্মদিন হিচাপে পালন কৰোঁ। আৰু আজি 12 বজাৰ লগে লগে আত্মীয়ৰ লগতে কেক কাটি অলপ ফূৰ্তি কৰোঁ। হাঁহি কান্দোনৰ মাজেৰে যিহেতু জীৱন, তথাপিও সকলো দুখ যাতনা পৰিহাৰ কৰি নতুনকৈ জীৱন পাতনি মেলিম বুলি ভাবিছোঁ আপোনালোকৰ লগত। ইতিমধ্যে আপোনালোক সকলোৱে গম পাইছে যে মই অহা নাট্যবৰ্ষত ভ্ৰাম্যমাণৰ লগত চুক্তিবদ্ধ হৈছোঁ। আপোনালোক সকলোৱে থিয়েটাৰখনিৰ নাম জানিব বিচাৰি আছিল। আজি মই আপোনালোকক নামটো প্ৰকাশ কৰিলোঁ। নামটো হ'ল থিয়েটাৰ ৰুদ্ৰ। বন্ধু বান্ধৱীসকল, তেখেতক যিহেতু জন্মদিনৰ শুভেচ্ছা দিবলৈ আপোন কোনো নাই বুলি দুখ কৰিছে, আহক আমি আমাৰ মৰমৰ অভিনেতাজনক জন্মদিনৰ শুভেচ্ছাৰে বচাই পেলাওঁ। বন্ধু বান্ধৱীসকল, যদি আজি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব আৰু এটা কমেণ্ট কৰি আপুনি তেখেতক জন্মদিনৰ শুভেচ্ছা দিবলৈও নাপাহৰিব। আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল।